মই আকিলাপূৰ্তি ওদালগুৰি জিলাৰ আছাৰ প্ৰাক্তন সভাপতি। আজি আমাৰ প্ৰেছ মিটৰ জৰিয়তে মই কেইটামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল আমাৰ মাজত আজি এতিয়া ৰাজনীতিৰ যিটো প্ৰচাৰ তুংগত চলি আছে, তো এই প্ৰচাৰৰ মাধ্যমৰ জৰিয়তে আমাৰ আদিবাসী লিডাৰবিলাক কেইজনমান, বিশেষকৈ মই নাম ধৰিয়ে ক'ব লাগিব, প্ৰদীপ নাগে আজি আমাৰ মাজত প্ৰচাৰ কৰি আছে, আদিবাসী ৰাইজৰ মাজত প্ৰচাৰ কৰি আছে যে যদি UPPL চৰকাৰ আহে তেতিয়াহ'লে আমি আমাৰ বাগানৰ মাটি বাৰী চব লৈ যাব, এনেকুৱা আইন কানুন বনাব যাৰ কাৰণে আমি ইয়াৰ পৰা খেদা খাব লাগিব। এইটো সম্পূৰ্ণ ভুৱা প্ৰচাৰ কৰি আছে আৰু এনেধৰণৰ ভুৱা প্ৰচাৰ কৰি তেওঁ BPFৰ এজেণ্ট আকাৰে কাম কৰি আছে। আৰু তেওঁ এইটো ক'ব খুজিছে যে UPPLক ভোট দিব নালাগে, UPPLক ভোট দিলে আদিবাসীবিলাক ইয়াৰ পৰা খেদা খাব। তাৰপিছত মই ইয়াৰ মাজতে মই কৈ দিব বিচাৰিছোঁ যে আদিবাসী মানুহবিলাকে এইটো ক্ষেত্ৰত কিন্তু অলপো শংকিত হ'ব নালাগে। কিহৰ কাৰণে? আমি 1886 চেপ্টাৰ 10 তেওঁ জানে এই বিষয়ত যে 1886 চেপ্টাৰ 10ৰ ধাৰা মতে আমাৰ লেণ্ড প্ৰটেক্টেড হৈ আছে। 5টা জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠী আদিবাসী, আৰু আদিবাসীও ইয়াত প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত আমি সম্পূৰ্ণ প্ৰটেক্টেড হৈ আছোঁ। তাৰোপৰি আৰু এটা কথা কৈ দিব খুজিছোঁ যে 6th শিডিউল এৰিয়া 6th শিডিউল এৰিয়াত আমাৰ এই মাটি বাৰী অধিকাৰ সম্পৰ্কত আমাৰ একো টেনশ্যন ল'বলগীয়া নাই। তো ইয়াৰ পিছত মই এইটো ক'ব খুজিছোঁ, মুঠতে আদিবাসী ৰাইজ বা ইয়াত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ মানুহখিনি মাটি বাৰী যে হেৰাব তেনেকুৱা কোনো ধৰণৰ আইন বা তেনেকুৱা কোনো ধৰণৰ চুক্তি BTR চুক্তিত অহা নাই। আৰু BTR একৰ্ডত 7.1 7.2 এই দুটাই তাত একৰ্ডত সন্নিৱিষ্ট হৈ আছে। 7.2ত আপোনালোকে চাওক, 7.2ত কি কৈছে যে অসম চৰকাৰৰ জৰিয়তে যিবিলাক খাছ লেণ্ড আছে বা পিটনিবিলাক আছে বা আপোনাৰ গ্ৰেজিয়াৰ যিবিলাক গপচৰ, এইবিলাক মাটি অসম চৰকাৰে ইলিগেল যিবিলাক এনক্ৰচমেণ্ট কৰি ৰাখিছে বা যিবিলাকে ইলিগেলি বেদখল কৰিছে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰিব। কিন্তু BTR চৰকাৰে নহয়, এইটো অসম চৰকাৰে। আৰু এটা কথা মই কৈ আছোঁ যে BTR চুক্তিত সেই বস্তুটো আছে, ইয়াৰ মানেতো নহয় যে UPPLে কৰিছে। UPPL এটা ৰাজনৈতিক দল আকাৰে আজি তেওঁলোকৰ যিটো ৰাজনৈতিক ভূমিকা বা ৰাজনৈতিক মেনিফেষ্টো তেওঁলোকৰ আছে, তেওঁলোকৰ দল হিচাপে তেওঁলোকে আজি কি কৰিব লাগিছে। আজি প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলত প্ৰমোদ বড়ো নিজেই কৈ আছে বা আজি দলৰ বাকী শীৰ্ষ নেতাবিলাক কৈ আছে যে আমি ইয়াত সকলো জনগোষ্ঠীয়ে সমানে ভূমি অধিকাৰ পাব। নাই BTR চুক্তি সকলোৰে হাতে হাতে আছে, এতিয়া হাতে হাতে আছে। দুটাই মাটিৰ অধিকাৰৰ বিষয়ে পইণ্ট আছে। 7.1 যিটো নেকি আউট অফ 4টা ডিষ্ট্ৰিক্টত ইনক্লুজন আৰু এক্সক্লুজনৰ বিষয়ে আছে। আৰু 7.2ত ইতিমধ্যে মই ক'লোৱে। তো এইখিনি বস্তু একদম ক্লিয়াৰ আছে কথা। এইটোহে মই মানে পাহৰি আছিলোঁ, মইতো ক'বই খোজা নাছিলোঁ, কিন্তু উপায় নাই। এতিয়া আমাৰ মাননীয় প্ৰদীপ নাগ ডাঙৰীয়াই হাতীগড়ৰ গণসংকাৰ কাৰ্যসূচীৰ জৰিয়তে এটা কথা কৈছিল, মোকতো শুনি হাঁহিও লাগিল, কিন্তু কথাটো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে পোনপ্ৰথমে মই এইবাৰ BTC ইলেকশ্যনৰ কাৰণে মই নিৰ্দলীয় আকাৰে অৱতীৰ্ণ হ'বৰ কাৰণে যুঁজা কৰি আছিলোঁ। আৰু এই বস্তুটো দেখা পায় যেতিয়া ৰাইজৰ মাজত মই অলপ প্ৰভাৱ বিস্তাৰ কৰি আছিলোঁ, তেতিয়া তেওঁ এই বস্তু দেখা পাই পেলাই কি কৰিলে যে মোৰ মাথা গন্তি দি TRP বঢ়াই এটা ভাল অংক কালেকশ্যন কৰাৰ মনোবাঞ্ছাৰে তেওঁ কি কৰিলে, মোক মানে প্ৰায় 10 দিন সময় বিভিন্ন এংগেলৰ পৰা চেণ্ট্ৰেল নেতাৰ জৰিয়তে তেওঁৰ কিছুমান এজেণ্টৰ জৰিয়তে মোৰ তাত মানে ৰিকুৱেষ্ট কৰাইছিলে যে আপুনি BPFৰ টিকেট লওক, তাৰ কাৰণে আমি গেৰাণ্টি লৈ আছোঁ, আমি টিকেট দিয়াম। অন্ততঃ 2টা সমষ্টিত আমি BPF আমাৰ ফালৰ পৰা কেণ্ডিডেট ছিলেক্ট কৰিম। আৰু মানে তেওঁ কি কৈছিল যে ছিংগল পেনেলত মোক দিয়া হ'ব আৰু ছিংগল পেনেলৰ জৰিয়তে টিকেটটো আনি দিয়া হ'ব। কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। কি হ'ল কাহিনীটো কি হ'ল যে তেওঁ BPFৰ টিকেট দিয়াই দিম বুলি কোৱাৰ বিপৰীতে তেওঁলোকে কি কৰিলে এটা ভাল অংকৰ
মোৰ নামত ভাল অংক দি পেলাই এটা টকাৰ বাৰ্গেনিং কৰিলে। ইয়াতেতো অপেন চিক্ৰেট হৈ আছে। আমাৰ মহামান্য এজন মন্ত্ৰীও তেওঁ পইচা দিছে। তাৰপিছত আমাৰ বৰ্তমান যিটো BPFৰ কেণ্ডিডেট সুৰেশ তান্তি তেওঁ টকা দিছে, দলীয় কৰ্মীবিলাকে দিছে। আৰু এই বস্তুটো আমাৰ জাতীয় সংগঠনৰ নেতা প্ৰদীপ নাগৰ লগতে মেইনলি ডিল হৈছে। এইটোতো মানুহ বুৰ্বক বনোৱা কথাৰ বাদেতো একো নাই। এতিয়া আপোনালোকেও জানে যে এটা কাউন্সিলে ST দিয়াই দিব নোৱাৰে, কাৰণ এইটো এটা প্ৰক্ৰিয়া এনেকুৱা আছে। অসম চৰকাৰে ৰিকমেণ্ডেশ্যন দিব আৰু কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ পৰা ৰাজ্যসভালৈকে তাক পাছ কৰাই দিয়াৰ পিছতহে এইটো আইনত পৰিণত হ'ব বা অনুমোদন পাব। এতিয়া এইটো এটা অপপ্ৰচাৰ চলাই থকা হৈ আছে যে হাগ্ৰামাৰ একৰ্ডতহে ST-কৰণৰ কথা আছে, কিন্তু আনকি NOC পৰ্যন্ত দিছিলে হাগ্ৰামাৰ ভোটটো পাবৰ কাৰণে। আদিবাসী জনগোষ্ঠীৰ পৰা ভোটটো পাবৰ কাৰণে তেওঁ যোৱা BTC ইলেকশ্যনৰ আগতে মানে দিছিল, NOC দিছিল। তেওঁৰ চিফ ছেক্ৰেটাৰীৰ জৰিয়তে এটা NOC পেপাৰ এটা দিছিলে। কিন্তু সেই হাগ্ৰামাই ৰাজ্যসভাত যিদিনা ST বিল পাছ হৈছিলে, পুতা অৱস্থাত তেওঁ কি কৰিলে যে অসম চৰকাৰৰ প্ৰতিনিধি দল লৈ পেলাই তেওঁ দিল্লী পালেগৈ আৰু তেওঁ একদম মেমৰেণ্ডাম আকাৰে ST স্থগিতকৰণ কৰিছিল। হাগ্ৰামাক কি ST দিব পাৰিব নেকি? এইটোতো মানে গোকাট মিছা কথা। এইবিলাক আদিবাসী সাধাৰণ মানুহক বুৰ্বক বনোৱাৰ বাদে বেলেগ একো নাই। ইয়াতে না প্ৰমোদ বৰে ST দিব পাৰে, না হাগ্ৰামা দিব পাৰে। এইটো এটা প্ৰক্ৰিয়াৰ ভিতৰত আছেতো। এইটো কথা ক'লেতো নহ'ব। মানুহবিলাকে এইবিলাক কৈ আছে হাগ্ৰামাৰ তাত STৰ বিল কি বুলি কয় একৰ্ডত আছে। হাগ্ৰামাই যদি STয়ে মানে দিব পাৰিলেহেঁতেন, কিয় বাধা কৰিব গ'ল? এইটোতো মিছা কথা। আনকি আমি দেখিছোঁ যে আমাৰ আজি ST-কৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰমোদ বড়ো নেতৃত্ব যিটো UPPL দলৰ জৰিয়তে কি কৰিছে, যোৱা নৱেম্বৰ 4 তাৰিখে আমাৰ অসমৰ মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগত তেওঁৰ যথেষ্টখিনি বেকডৰৰ পৰা প্ৰেছাৰাইজ কৰাৰ কাৰণে কি হ'ল, আমাৰ ST কাৰ্যখিনি অলপ আগুৱাই গৈছে। তাৰে লগে লগে আমাৰ ইয়াত কি হৈছে যে যিবিলাক শ্বহীদ হৈছিল, এই শ্বহীদসকলৰ কাৰণে আমি আগতে 1 লাখ টকাকৈ পাইছিলোঁ, কিন্তু সেইটোত 5 লাখ টকাকৈ হ'বলৈ গৈ আছে। তাৰপিছত যিবিলাক ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন, আজি ইমান বছৰ 96-98ৰ ঘটনা, 6খন গাঁও আজিৰ তাৰিখতে সেই চাপৰাৰ তলত আছে। আৰু সেই সমস্যাটোৰ সমাধানৰ পথত আজি প্ৰমোদ বড়োই হেঁচা প্ৰয়োগ কৰাৰ কাৰণে, মেডিয়েট কৰাৰ কাৰণে আজি সেইখিনি মানে কাগজে পত্ৰৰ জৰিয়তে অফিচিয়েলি কাম কাজত আগবাঢ়িছে। তাৰোপৰি আৰু এটা কথা হৈছে যে আমাৰ যে দীৰ্ঘদিনীয়া এটা সমস্যা আছিল, আমাৰ চিজপাৰ গ্ৰুপসকলে আজি তেওঁলোকৰ সমস্যাৰ সমাধানৰ পথত নাছিল। কিন্তু এইবিলাক আমি যেতিয়া UPPL দলত আহিছোঁ, আমি এইবিলাক সমস্যাবিলাক পুট আপ কৰিছোঁ যে এইবিলাকৰ সমাধান হ'ব লাগে। আজিৰ তাৰিখত চাওক, UPPL দলে চৰকাৰ গঠন কৰাই নাই, কিন্তু এইখিনি কাম কাজ গোটেই আদিবাসী জনগোষ্ঠীৰ কাৰণে আগবঢ়াই দিছে। তো আমি UPPL দল বেয়া বুলি ক'ম নে ভাল বুলি ক'ম? তাৰোপৰি কি হৈছে, আজি UPPL দলৰ দলপতি প্ৰমোদ বড়ো ডাঙৰে কি কৈ আছে যে আপোনালোকে আগুৱাই আহক, ST-কৰণ প্ৰক্ৰিয়াৰ যিখিনি কাম কাজ আছে আমি সহায় কৰিম। তো আজি হাগ্ৰামাই যে ST দিব, এই কথাটো সম্পূৰ্ণ মিছা কথা। এইটো এটা মানে BPFৰ ভোট কালেকশ্যন কৰাৰ বাদে আৰু একো নহয়। যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে পৃথ্বীৰাজ নাৰায়ণদেৱ মেছ ডাঙৰীয়াই BTC অঞ্চলত এইবাৰ যি পৰিৱৰ্তনৰ নিৰ্বাচন, এই নিৰ্বাচনত UPPLৰ উত্থান দেখি পেলাই প্ৰথম তেখেতে BPFৰ এজেণ্ট হিচাপে UPPL দলত সোমাইছিল। হাফ হৈ সোমাই নেউল হৈ ওলাই গৈছে, নাম কটা চিপাহী বুলিয়ে ক'ব লাগিব। তেনে পৰিপ্ৰেক্ষিতত যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে BTC অঞ্চলত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ উদ্দেশ্য কৰি কেইটামান বিতৰ্কমূলক মন্তব্য তেখেতে আগবঢ়াইছে। বিশেষকৈ গোবিন্দ বসুমতাৰী ডাঙৰীয়া লগতে সঞ্জয় স্বৰ্গাৰী ডাঙৰীয়াক তেখেতে নাম সাঙুৰি কেইটামান মানে কপি তেখেতে দেখাইছে
2014 চনত হেনো তেখেতসকলে ভাৰত চৰকাৰৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া টেবুলত তেখেতসকলে কিবা এটা এই বিটিচি অঞ্চলত 60% অজনজাতীয় লোকৰ বিৰুদ্ধে কিছুমান প্ৰস্তাৱ দিয়া বুলি তেখেতে অভিযোগ আনিছে। প্ৰথমতে তেখেতৰ অভিযোগ মই খণ্ডন কৰিছোঁ, যিহেতু 2014 চনৰ কথা কৈছে। তেখেতসকলে NDFB যিকেইটা গোট আছিল আজিৰ তাৰিখত কিন্তু নাই, বা নিখিল বড়ো ছাত্ৰ সন্থাই হওক, তেখেতসকলে 40টা বছৰ আন্দোলন কৰিছে। সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত 2020 চনত 27 জানুৱাৰী তাৰিখে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত এখন যি ধুনীয়া এটা BTR চুক্তি হৈছে, এই চুক্তিৰ যিবিলাক দফা, কোনো দফা এনেকুৱা কোনো দফা নাই যি দফাই বিটিচি অঞ্চলত 35 লাখ মানুহৰ কোনো ক্ষয় ক্ষতি কৰিব। দ্বিতীয় কথাটো হৈছে তেখেতে যিটো অভিযোগ আনিছে, তেখেতৰ অভিযোগ খণ্ডন কৰি তেখেতক এটা কথা স্পষ্ট কৰিবলৈ মই প্ৰত্যাহ্বান জনাইছোঁ যে 2019 চনত এই বিটিচি অঞ্চলত বসবাস কৰা যি 60% তেখেতে উচ্চাৰণ কৰিছে অজনজাতীয় লোক বুলি, এই 60% লোকৰ মানে এটা মাৰ্ডাৰ কৰিবলৈ তেখেতে কিন্তু এই মাটি বাৰী সমস্যা লৈ তেখেতে কিন্তু হাইকোৰ্টত মানে PIL দাখিল কৰিছিল। তেখেতৰ PIL কেছৰ নাম্বাৰ হৈছে 22/2019। গতিকে পাহৰি গ'লে নহ'ব। তেখেতে এই মানুহখিনিৰ হৈ যোৱাকালি তেখেতে গুৱাহাটী উচ্চতম ন্যায়ালয়ত মানে PIL দাখিল কৰিছিল। আজিৰ তাৰিখত আকৌ মানে তেখেতৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাৱাই লাগিল নে হীৰা শৰণীয়া ডাঙৰীয়াৰ হাৱাই লাগিল আমি ধৰিব পৰা নাই, কিন্তু তেখেতে আজিৰ তাৰিখত আবুল তাবুল বকিবলৈ ধৰিছে। এটা কথা তেখেতে স্পষ্টভাৱে জানি লোৱাটো দৰকাৰ, বিগত 17 বছৰ BPF দলৰ শাসনকালত যি মাটি বাৰী সমস্যাৰ কথা কৈছে, এই এখন কপি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়াৰ হাতত কিমান কপি থাকিব পাৰে, তেখেতক মই প্ৰত্যাহ্বান জনাইছোঁ। তেখেতৰ হাতত যদি তেনেকুৱা ধৰণৰ কোনো কপি আছে, অকল তেখেতেই নহয়, বিটিচি অঞ্চলত যি ৰাজনৈতিক দলে হওক, কিছুমান সংগঠনৰ লিডাৰেই হওক, মই এটা কথা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ, যদিহে তেখেতসকলৰ হাতত মানে উপযুক্ত নথি পত্ৰ আছে, তেখেতসকলে মানে প্ৰেছ মিটৰ জৰিয়তেই হওক বা টক শ্ব'ৰ জৰিয়তেই হওক এটা জাগা নিৰ্ধাৰণ কৰিব লাগে, সেই জাগাত ডিবেটত বহিব লাগে। যদিহে তেখেতসকলৰ সাহস আছে, বহিবলৈ মই প্ৰস্তুত আছোঁ। যিকোনো জাগাই নিৰ্ধাৰণ কৰক, যি ঠাইতে নকৰক কিয়, যি টাইমতেই নকৰক কিয়, মই বহাৰ কাৰণে প্ৰস্তুতি আছোঁ। এইটো হৈছে BTC মানে BPF দলৰ শাসনকালত হৈ যোৱা BTCৰ EM জড়িত থকা মাটি বাৰী সমস্যালৈ যে বেদখল কৰিছে, আজিৰ তাৰিখত আমাৰ ৰাইজসকলে পাহৰি গ'লে নহ'ব। এই কপিখন ভালকৈ এবাৰ মানে অধ্যয়ন কৰাটো তেখেতসকলৰ দৰকাৰ আছে। ইয়াত BTC EM স্পষ্টভাৱে উল্লেখ আছে। আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়া, আপুনি এবাৰ এই কপিখন চাই লওক, এই কপিত কাৰ কাৰ ছিগনেচাৰ আছে। অসম চৰকাৰ বুলি মই ক'ব যোৱা নাই, BTC চৰকাৰেই হওক বা আপোনাৰ নিচিনা নেতাই হওক, আপোনাৰ নিচিনা নেতাসকলৰে কিন্তু ইয়াত চহী আছে। যি মাটি বাৰী সমস্যা লৈ আপোনালোকে মানে ছাৰ্ভে কৰিছিল, আপুনি নিজে মুখেই কৈছে 4 লাখ মানে 5,000 বিঘা মাটি অবৈধ বেদখলকাৰীয়ে দখল কৰি খাই আছে। তেখেতসকলক মানে উচ্ছেদ কৰা উদ্দেশ্যত আপুনি PIL দাখিল কৰিছিল, তাৰে কপি হয় এখন। গতিকে আপুনি কথা কোৱাৰ আগত এবাৰ ভাবি চোৱাটো দৰকাৰ। আৰু এখন কপি আছে, এইটো অসম চৰকাৰৰ নটিফিকেশ্যন, এই কপিখনো আপুনি চাই ল'ব। তাৰপিছত মাটি বাৰী সম্পৰ্কে বিভ্ৰান্তিমূলক মন্তব্য আপুনি আগবঢ়োৱাৰ আগত এই কপিবিলাক এবাৰ চাই লোৱাটো ভাল। আৰু এটা কথা কৈছে আপুনি, যদিহে 17 বছৰ শাসনকালত BTC অঞ্চলত সংখ্যালঘু ৰাইজ বুলিয়ে মই ক'ব যোৱা নাই, গোটেই জাতি জনগোষ্ঠীৰ মানুহে যদি মাটিৰ নিৰাপত্তাই পাইছে, মাটিৰ নিৰাপত্তা BPF দলে দিবই পাৰিছে। ট্ৰাইবেল বেল্ট বুলি মানে কিছুমান নেতাই ক'ব বিচাৰে, আচলতে সেইসকল নেতাই ট্ৰাইবেল বেল্ট এণ্ড ব্লক কি বস্তু বুজিয়ে নাপায়। এইখন একশ্যন প্লেনটো চাই লওক কোনে বনাই লৈছে। এই একশ্যন প্লেনটো কিন্তু BPF চৰকাৰৰ একশ্যন প্লেন। এইটোত কিন্তু ছিগনেচাৰ কিন্তু BTC সদনৰ ছিগনেচাৰে আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী, জইণ্ট ছেক্ৰেটাৰী, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। গতিকে তেখেতসকলে মানে
ৰাইজৰ মাজত এইবাৰ যি UPPLৰ উত্থান দেখিছে, এই উত্থানে তেখেতসকলক শংকিত কৰিছে। এই শংকিত হৈ বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য তেখেতসকলে ৰাইজৰ মাজত আগবঢ়াই আছে। গতিকে এইটো নৎসাত কৰিছোঁ মই, আৰু তেখেতসকলক প্ৰত্যাহ্বান জনাইছোঁ, ডিবেট শ্ব'ত বহক, স্পষ্ট জল পট কোন তাৰিখত কোন দিনাই মানে কোনটো মানে আপোনাৰ নথি পত্ৰৰ জৰিয়তে তেখেতসকলে BTC অঞ্চলত বসবাস কৰা এই 60%ৰ কথা যে কৈছে তেখেতসকল, অকল 60%ই নহয়, আমাৰ মেণ্টেলিটিটো কিন্তু তেনেকুৱা নহয়। BTC অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীয়েই হওক, বাকী যি জাতি জনগোষ্ঠীয়েই হওক, আমি ভাই হিচাপে থাকিব বিচাৰিছোঁ। আমাৰ মাজত কোনো ধৰণৰ বিভ্ৰান্তিমূলক মানে বিতৰ্কৰ কোনো প্ৰশ্নৰ উত্থাপন হ'ব নালাগে। আমি বিচাৰিছোঁ যি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত 4টা NDFB ফেকশ্যনৰ নেতৃত্বত যি BTR ৰেকৰ্ড হৈছে, এই BTR ৰেকৰ্ডৰ যোগেদি যি পৰিৱৰ্তনৰ চৰকাৰ আহিব, এই চৰকাৰে সমজাতি জনগোষ্ঠীক লৈ মানে মৰ্যাদা, অধিকাৰ, উন্নয়নৰ মানে এটা মানে তেখেতসকলে মানে প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতিত মানে আমি আশ্বাস আৰু বিশ্বাসেৰে লৈছোঁ। গতিকে তেখেতসকলৰ লগত আমি আছোঁ। আজিৰ তাৰিখত বুলি নহয়, যি সময়তে নিৰ্বাচন হওক UPPLৰ চৰকাৰ আহিব। UPPLৰ চৰকাৰ অহাৰ লগে লগে কিন্তু এই পৰিৱৰ্তন, যি পৰিৱৰ্তন আমি কৈ আছোঁ, এই পৰিৱৰ্তন 100% দেখিবলৈ পাব। আচলতে পৃথিৱীৰাজ নাৰায়ণদেৱ মেছ ডাঙৰীয়াৰ কথা ক'ব গ'লে, আজিৰ তাৰিখত না তেখেতৰ চাকৰি বাকৰি আছে, না কোনো ধৰণৰ সংস্থাপন আছে, না কোনো ধৰণৰ তেখেতৰ ব্যক্তিগত কোনো ইনকাম আছে। তেখেতে আজিৰ তাৰিখত যে দিল্লীৰ হোটেলত, কোনোবা গুৱাহাটী হোটেলত, ৰয়েল ডি হোটেলত প্ৰেছ মিট কৰাই নহয়, তেখেতৰ ডেইলি খৰচ যে 4,000-5,000 টকা তেখেতে খৰচ কৰি আছে। এই মদ মাংস তেখেতে ক'ৰ পৰা পাই আছে, খৰচাবিলাক ক'ৰ পৰা আহি আছে। আমাৰ এটা সন্দেহ হৈছে, তেখেতসকল UPPL দলত আহিছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এজেণ্ট হিচাপে থাকি যেতিয়া মানে UPPL দলে তেখেতক মানে বহিষ্কৃত কৰিলে, এই বহিষ্কৃত কৰাৰ পিছত মানে BPF দলেও কিজানি তেখেতক মানে তেখেতৰ যি চক্ৰান্ত, তেখেতৰ যি নীতি আদৰ্শ, তেখেতৰ যিটো চৰিত্ৰ, এই চৰিত্ৰৰ উমান পাই BPF দলেও তেখেতক ছাইড কৰিলে। আজিৰ তাৰিখত সেইবাবে মানে আমাৰ এটা সন্দেহ হৈছে যে এতিয়া যিহেতু বিকল্প নাই, বিকল্প হিচাপে কিজানি তেখেতে হীৰা শৰণীয়া ডাঙৰীয়াক বাছনি কৰি লৈছে। তাৰ মানে এটাই মানে আমি ক'ব পাৰোঁ যে আমাৰ সন্দেহ এই কাৰণেই হৈছে, যিহেতু ইমান দিন তেখেতে এই 60% মানুহক টাৰ্গেট কৰি কথা কৈছিল, মাটি বাৰীৰ পৰা উচ্ছেদ কৰিব লাগে বুলি তেখেতে মানে দমবালি মাৰি কথা কৈছিল, হাইকোৰ্টত PL দাখিল কৰিছিল। আজিৰ তাৰিখত আকৌ মানে এই বড়ো জনগোষ্ঠী বাদ দি পেলাই সেই 60% মানুহৰ ইমান দৰত কেনেকৈ তেখেতৰ হ'ল, ইয়াৰ পৰাই মানে জল পট বুজা যায় যে মানে MP হীৰা শৰণীয়া ডাঙৰীয়াৰ পৰা নহ'লেও কিবা এটা বুজা ডাঙৰ মানে টোপোলা এটা লৈ তেখেতে মানে হোটেলে প্ৰেছ মিটৰ বাহিৰে তেখেতৰ বিকল্প নাই। আজিৰ তাৰিখত তেখেতক BTC অঞ্চলৰ কোনো ৰাইজে তেখেতক সঁহাৰি নজনায়। আৰু তেখেতৰ যদি হত সাহস আছে, এবাৰ 1 ঘণ্টাৰ কাৰণে টক শ্ব'ত বহক, তেখেতে নথি পত্ৰ থৈ পলাই যাব লাগিব।